बे समाव मोनसे गोनां रादाब रायजोआव बेसेन बांनायनि हेंथायै दुलाराय आसाम फरायसा आफादनि बिथोन बादियै सिमेन्ट सापरियाव गोख्रों सोमावसारनाय हाबाफारि लादों। रंजित दास go back go back go back Okham Sarkar go back go back go back Aasu long live Aasu long live बेसेन बांनायनि सायाव रागा जोंखांदों रायजो राजाया। जौगाथायनि सिमां नुहोनानै गादियाव फैनाय बीजेपी सरकारा थाद'नाय गैयै सानफ्रोमबोनि जिउ खुंनायाव बाहायनाय मुवा बेसाद संग्रा गेस आरो मोब्लिबनि बेसेन बांनायनि हेंथायै मिरु आसुनि बिथोन बादियै सिमेन्ट सापरियाव सिमेन्ट दख'रा आसुआ सोमावसारदों। खुद्रिसानाय हाबाफारियाव सरकारनि हेंथायै हस्रिखाव स्लोगानफोरजों गोमखांहोदों सिमेन्ट सापरियाव। बेसेन बांनायाव रोगाथाइ बिफाना थोंजोङै फेलें जादों लोगोसेनो फैबाय थानाय समाव बेसेन बांनायखौ हमथायाब्ला गोख्रोंसिन सोमावसारनाय लागोन होननानै हुंखार होदों धेमाजि जिल्ला आसुनि आफादगिरि सञ्जीव दासा। হয়, আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে ধেমাজি জিলাত বিভিন্ন প্ৰান্তত আজি যোগান মন্ত্ৰীৰ পুতলিকা দাহ কৰাইছে। সমান্তৰালভাৱে চিমেন্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থায়ো এই যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুতলিকা দাহ কৰি আহিছে, জ্বলাই দিয়া হৈছে। যেটা আমাৰ স্পষ্ট কথা যে অবাধ যি মূল্য বৃদ্ধি, নিত্য ব্যৱহাৰ্য সামগ্ৰীত অবাধ যি মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধি সৰ্বসাধাৰণ ৰাইজক সৰ্বস্বান্ত কৰি দিছে। তাৰ কাৰণে আমি কৈছোঁ যে মূল্য বৃদ্ধি হ্ৰাস হ'ব লাগে, ৰোধ হ'ব লাগে। কিন্তু মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত, হ্ৰাস কৰাৰ ক্ষেত্ৰত এই যোগান মন্ত্ৰী ৰঞ্জিত দাস সম্পূৰ্ণ ব্যৰ্থ হৈছে। তাৰ কাৰণে ৰঞ্জিত দাসে নৈতিকতাৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। যিহেতু এই মন্ত্ৰীগৰাকীয়ে এই বিভাগটো চলোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে। যিহেতু এই মন্ত্ৰীগৰাকী হ'ল এগৰাকী মন্ত্ৰী, যিগৰাকী মন্ত্ৰীয়ে নিজৰ শৰীৰ চৰ্চা কৰি ফটো কেইখনমান ফেচবুকত ৰাতিপুৱা হোৱাৰ লগে লগে আপলোড কৰাৰ বাদে তেওঁ কাম কৰা নাই। তাৰ কাৰণে কৈছোঁ যে অত্যাধিক যি মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিয়ে কিন্তু সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে, জনজীৱন স্থগিত কৰি পেলাইছে। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে অবাধ যি মূল্য বৃদ্ধি, মূল্য বৃদ্ধি হ্ৰাস হ'ব লাগিব, ৰোধ হ'ব লাগিব। ইয়াৰ লগে লগে আমি এটা কথা উমান পাইছোঁ, বিজেপি নেতাদি এই চৰকাৰখনৰ হাতত সৰ্বসাধাৰণ ৰাইজৰ যে সুৰক্ষিত নহয়। এই সৰ্বসাধাৰণ ৰাইজে যে অত্যাধিক মূল্য বৃদ্ধিয়ে যে সৰ্বসাধাৰণ ৰাইজক যে সৰ্বস্বান্ত কৰি পেলাইছে, সেই কথা কিন্তু স্পষ্ট। তাৰ কাৰণে কৈছোঁ নৈতিকতাৰ দায়িত্ব স্বীকাৰ কৰি ৰঞ্জিত দাসে পদত্যাগ কৰিব লাগে। ইয়াৰ লগে লগে অসমৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া নেকি নিজকে পগলাৰ কুকুৰৰ লগত তুলনা কৰিছিল, আমি তেতিয়া উমান পাইছিলোঁ যে এই চৰকাৰখন যে সৰ্বসাধাৰণ ৰাইজৰ পক্ষত নহয়, আৰু এগৰাকী নিজকে পগলা কুকুৰৰ লগত তুলনা কৰা মুখ্যমন্ত্ৰীৰ পৰা আমি কি আশা কৰিম। তাৰ কাৰণে আমাৰ স্পষ্ট কথা, ৰঞ্জিত দাসে পদত্যাগ কৰিব লাগে। আৰু বিজেপি নেতাধীন চৰকাৰখনৰ মুখ্যমন্ত্ৰীগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে, যদি হিমন্ত বিশ্ব শৰ্মাৰ দম আছে, তেওঁলোকে যি অবাধ যি নিত্য ব্যৱহাৰ্য সামগ্ৰী যি অবাধ মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধি হ্ৰাস কৰি ৰোধ কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ দিবলৈ আমি দাবী জনাইছোঁ। আমি যিহেতু ছাত্ৰ সন্থাই এটা গণতান্ত্ৰিক আন্দোলন আমি বিশ্বাস কৰোঁ। আমাৰ গণতান্ত্ৰিক আন্দোলনৰ মাধ্যমেৰে আমি প্ৰতিবাদ সাব্যস্ত কৰি যাম। যেতিয়ালৈকে মূল্য বৃদ্ধি হ্ৰাস নহ'ব, ৰোধ নহ'ব, ছাত্ৰ সন্থাই কিন্তু গণতান্ত্ৰিক আন্দোলনৰ ধাৰাকে অব্যাহত থাকিব। আমাৰ স্পষ্ট কথা, মূল্য বৃদ্ধি হ্ৰাস হ'ব লাগিব। যিহেতু সৰ্বসাধাৰণ ৰাইজক এই মূল্য বৃদ্ধিয়ে কিন্তু বিভিন্ন ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সৃষ্টি কৰিছে। হাজাৰ কোটি টকা, লাখ কোটি টকা ঋণ লোৱাৰ পাছত এইখন চৰকাৰে কি কৰিছে, সৰ্বসাধাৰণ ৰাইজক অত্যাধিক মূল্য বৃদ্ধি বুজা দি তেওঁলোকে নামি পৰিছে। সৰ্বসাধাৰণ ৰাইজক কিন্তু অত্যাধিক মূল্য বুজা জাপি দিছে। তাৰ কাৰণে অত্যাধিক মূল্য বৃদ্ধি বুজাই যে সৰ্বসাধাৰণ ৰাইজক যে কোঙা কৰি পেলাইছে, সেই কথা স্পষ্ট। আমি ছাত্ৰ সন্থাই বাৰে বাৰে কৈছোঁ যে আমি গণতান্ত্ৰিক আন্দোলন বিশ্বাসী এটা সংগঠন। আমি গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমি পুনৰবাৰ আমি সকীয়াই দিছোঁ, যেতিয়ালৈকে মূল্য বৃদ্ধি হ্ৰাস নহ'ব, যেতিয়া ৰোধ নহ'ব, ছাত্ৰ সন্থাৰ যি গণতান্ত্ৰিক আন্দোলন ধাৰা, এই ধাৰাখিনি অব্যাহত থাকিব। ইয়াৰ লগে লগে পুনৰবাৰ আমি আহ্বান জনাইছোঁ, পুনৰবাৰ আমি সকীয়াই দিছোঁ বিজেপি চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন সেই ফেচিষ্টবাদী বিজেপি চৰকাৰখনৰ যিগৰাকী যোগান মন্ত্ৰী, এই যোগান মন্ত্ৰী ৰঞ্জিত দাসে কিন্তু পদত্যাগ কৰিব লাগিব। যেতিয়ালৈকে ৰঞ্জিত দাসে পদত্যাগ নকৰিব, যেতিয়ালৈকে মূল্য বৃদ্ধি ৰোধ নহ'ব, হ্ৰাস নহ'ব, ছাত্ৰ সন্থাৰ কিন্তু যি গণতান্ত্ৰিক আন্দোলনৰ ধাৰা, এই ধাৰাখিনি অব্যাহত থাকিব।